গুড মৰ্ণিং সকলোকে। আজি 12 অক্টোবৰ শনিবাৰ। আজি এটা বিশেষ দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ প্ৰত্যেক বছৰৰ দৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ গাঁৱত আয়োজন কৰা হৈছে। নামঘৰততো যাব লাগিবই, কাইলৈ ভাওনা আছে, তাতে আকৌ ভাওনা পাতো লৈছোঁ। চুলিখিনি বাৰু চুটি কৰিলোঁ, দাড়িখিনি কাটি আহোঁ। বহুত দুখত দাড়িখিনি কাটি গাটো ধুই নামঘৰলৈ বুলি ওলালোঁ। নামঘৰত নাম লৈ আছে, মই সেৱাটো কাঢ়ি ল'লোঁ। পকা মিঠৈ আৰু লাল চাহ দেখি ৰ'ব নোৱাৰিলোঁ, তাকে বোলো খাই লওঁ। এইফালে বিষ্ণু দাড়ি চাৰি কাটি পূৰা একেবাৰে হেণ্ডচম। ইয়াক বোলে ফটো মাৰি দিব লাগে। মুজুঙি ঘৰলৈ আহিলোঁ, ই আকৌ গায়ে ধোৱা নাই। এইকেইজনী মোৰ ভণ্টিকেইজনী। চাওঁতে চাওঁতে এইফালে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হ'বৰে হ'ল। ৰাতিয়ে হ'লগৈ, ইহঁতকেইজনী দিহানাম প্ৰতিযোগিতাৰ কাৰণে প্ৰস্তুতি চলাই আছে। ইফালে আকৌ দিহানাম প্ৰতিযোগিতা আৰম্ভ হৈয়ে আছে, অলপ চাই লওক। আমাৰ ভণ্টিহঁতৰ দিহানাম দলটোৰ দিহানাম ফাকি অলপ শুনি লওক।